নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 4 বৰদৈচিলা। উত্তৰ দিয়া। বৰদৈচিলা পদ্যটো কোনে ৰচনা কৰিছে? হেমচন্দ্ৰ গোস্বামী। চ'তৰ বিহুত শিল ঢল ভাঙি কোনে মাকৰ ঘৰলৈ দাপলি মেলিছে? বৰদৈচিলাই মাকৰ ঘৰলৈ দাপলি মেলিছে। বৰদৈচিলাৰ লগৰীয়া কোন? বৰদৈচিলাৰ লগৰীয়া যৌত বা মাৰলী। মাকে বৰদৈচিলাক কি দিব? মাকে বৰদৈচিলাক মাধৌ ফুল দিব। পদ্যটোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে? পদ্যটোৰ শেষত বৰদৈচিলাক লাহে ধীৰে যাবলৈ কৈছে যাতে পূজা ঘৰ কেইটা ভালে ভালে ৰয়। বৰদৈচিলা আহিলে আমাৰ কি কি ক্ষতি হয়? সকলোৰে ঘৰ দুৱাৰ শিল ঢল গছ-গছনি আদি ভাঙে আৰু উৰুৱাই নিয়ে, যাৰ ফলত বহুত ক্ষতি হয়। বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে কি কি কৰাৰ কথা কৈছে? বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে চোতালত বৰপীৰা, কাকৌ ফণি আদি থোৱাৰ কথা কৈছে। শব্দৰ লগত অৰ্থ মিলোৱা। বৰদৈচিলা বহাগ বিহুৰ আগে পাছে হোৱা ডাঙৰ ধুমুহা। দাপলি চেকুৰি যোৱা কাৰ্য। লৰ বেগাই যোৱা কাৰ্য। কাকৈ চুলিৰ জঁট ভঙা দীঘলীয়া ফণি। কেৰু কাণত পিন্ধা এবিধ অলংকাৰ। পীৰা খোৰা থকা কাঠৰ আসন। বৰদৈচিলা মাকৰ ঘৰত আহি পালে কোনে কি দিব লিখা? মাকে মাধৌ ফুল, বাপেকে খাৰু, ককায়েকে কাপোৰ কানি, ভায়েকে কেৰু। কাষৰ বৰপীৰাৰ পৰা শব্দ আনি বাক্যবোৰ সম্পূৰ্ণ কৰা। কেৰু শীতল, কাকৈ বৰপীৰা বৰদৈচিলা। চুলি আঁচুৰিবলৈ কাকৈ ব্যৱহাৰ কৰা হয়। বহাগ বিহুৰ আগে পাছে বৰদৈচিলা আহে। কেৰু এবিধ কাণত পিন্ধা অলংকাৰ। সাধাৰণ পীৰাতকৈ ডাঙৰ কাঠৰ আসনক বৰপীৰা বোলে। যহকালি শীতল পাটীত শুলে গা মন জুৰি পৰে। তলত উল্লেখ কৰা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পদ্যটোৰ পৰা বিচাৰি লিখো আহা। বেগাই লেহেম, উচ্চ, শীতল, উঠিবলৈ বহিবলৈ। ইয়াতেই তাত। তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য সাজা। বৰদৈচিলা বহাগ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়। শিল ঢল ভাঙি বৰদৈচিলাই মাকৰ ঘৰলৈ যাওঁতে শিল ঢল ভাঙি নিয়ে। দাপলি মেলা ৰহিমে ৰামৰ ঘৰলৈ যাবৰ বাবে দাপলি মেলিছে। শীতল পাটী গৰম দিনত শীতল পাটী শুই ভাল লাগে। মূৰৰ চুলি মেলাই বৰদৈচিলাক কবিয়ে মাকৰ ঘৰলৈ যাওঁতে মূৰৰ চুলি মেলাই যাবলৈ কৈছে। তলত দিয়া শব্দবোৰৰ বিপৰীত লিংগ লিখা। পুলিংগ স্ত্ৰীলিংগ। বাপেক মাক, ককায়েক ভায়েক, ভায়েক ভনীয়েক, পেহাক পেহীয়েক, শহুৰেক শাহুৱেক। মাকে বাপেকে, ভায়েকে ককায়েকে, ভনীয়েকে ভায়েকে, পেহীয়েকে পেহায়েকে, শাহুৱেকে শহুৰেকে।